তো আৰবি আছামিজ চেনেল আজি কেইটামান জানিবলগীয়া কথা বিষয়ে ক'বলৈ ওলাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 1 নম্বৰ, মানুহৰ লাওখোলাত কেইটুকুৰা হাড় আছে? উত্তৰ 22 টুকুৰা হাড় আছে। 2 নম্বৰ প্ৰশ্ন, মানুহৰ হৃদযন্ত্ৰটো মিনিটত কেইবাৰ স্পন্দিত হয়? উত্তৰ হ'ব মিনিটত 72 বাৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল, তেজৰ ৰক্তকণিকা কম হ'লে কি বেমাৰ হয়? উত্তৰ হ'ব এমোনিয়া ৰোগ। 4 নম্বৰ প্ৰশ্নটো, মানুহৰ চকুৰ পানীত কি থাকে? উত্তৰ হ'ব ছ'ডিয়াম ক্লৰাইড। 5 নম্বৰ প্ৰশ্ন, তেজৰ ৰং ৰঙা কিয়? উত্তৰ হ'ব হিমগ্ল'বিন থকাৰ বাবে তেজৰ ৰং ৰঙা হয়। 6 নম্বৰ প্ৰশ্ন, আটাইতকৈ কোমল ধাতু কি? ইয়াৰ উত্তৰ হ'ব আটাইতকৈ কোমল ধাতু সোণ। ইয়াৰ পিছৰ প্ৰশ্ন, আটাইতকৈ টান ধাতু কি? এই প্ৰশ্নটিৰ উত্তৰ হ'ব আটাইতকৈ টান ধাতু হীৰা। ইয়াৰ পিছৰ প্ৰশ্নটি, পোহৰৰ গতিবেগ কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কি ৰাসায়নিক পদাৰ্থ পানীত দিলে জ্বলি উঠে? ইয়াৰ উত্তৰ হ'ব ছ'ডিয়াম। ছ'ডিয়াম পানীত দিলে জুই জ্বলি উঠে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, উৰাজাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হুকোমিটাৰ। তাৰ পিছৰ প্ৰশ্নটো, মেলেৰিয়া দৰৱৰ কুইনাইন ক'ৰ পৰা প্ৰস্তুত কৰা হয়? ইয়াৰ উত্তৰ হ'ব চিনকোনা নামৰ গছৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, কি মাছে কণী নাপাৰে, পোৱালি জন্ম দিয়ে? ইয়াৰ উত্তৰটো হ'ল তিমি মাছ, সাগৰত থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কি চৰাই কণী নাপাৰে, পোৱালি জগায়? ইয়াৰ উত্তৰ হ'ব বাদুলি। বাদুলিয়ে পোৱালি জগায়, কণী নাপাৰে। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, পৃথিৱীত প্ৰথম জীৱ কি? প্ৰথম জীৱ কি পৃথিৱীৰ? ইয়াৰ উত্তৰ হ'ব আলগী আৰু এমিবা। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল, কি প্ৰাণীয়ে ভৰিয়ে মাতে? ইয়াৰ উত্তৰ হ'ল আমি সকলোৱে দেখি থকা জিলি আৰু ফৰিং। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমি এনেধৰণৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা পাওঁ। ধন্যবাদ।